মৰমৰ ছাত্ৰ ছাত্ৰীগণ ৱেলকাম বেক টু ইকুৱেন টিচিং চেনেল। আজি আমি তোমালোকক ক্লাছ 9ৰ অনুশীলনী 1.2ৰ গোটেইখিনি সলিউশন কৰি একেবাৰে ইজি মেথডত তোমালোকক মই সলিউশন কৰি দিম আৰু তোমালোকক ধুনীয়াকৈ বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এণ্ড ভিডিঅ'টোত লাইক দিবা। গতিকে আমি আৰম্ভ কৰিছোঁ অনুশীলনী 1.2ৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1ত আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা। মানে তোমালোকক এনসাৰটো লিখিব দিছে সত্য নে অসত্য আৰু তাৰে কাৰেক্ট যিটো ৰিজন হ'ব সেইটো তোমালোকক লিখিব দিছে। তাৰ ৰোমান প্ৰথম ওৱানটো আছে প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা, এইটো সত্য নে অসত্য। এতিয়া তোমালোকৰ ইয়াতে জানিব লাগিব অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা। তোমালোকে আগতে পাইছিলা যে অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা মিলি তোমালোকক কি হৈছিল, বাস্তৱ সংখ্যা হৈছিল। গতিকে আজি মই তোমালোকক ডিটেইল কৰি দিম। বাস্তৱ সংখ্যা হ'ল সেইবিলাক সংখ্যা যিবিলাক মানে কি হয় পৰিমেয় আৰু অপৰিমেয় মিলি হয়। পৰিমেয় আৰু অপৰিমেয় এই দুটা মানে লগ লাগি বাস্তৱ সংখ্যা হয়। আৰু মই তোমালোকক 1.1ত তোমালোকক বুজাই দিছিলোঁ যে পৰিমেয় সংখ্যা কাক বোলে আৰু অপৰিমেয় সংখ্যা কাক বোলে। মই আকৌ এবাৰ কৈ দিছোঁ তোমালোকক যে পৰিমেয় সংখ্যা হ'ল সেইবোৰ সংখ্যা যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। আনহাতে অপৰিমেয় সংখ্যা সেইবোৰ যিবোৰ আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ। পৰিমেয়টো p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত qটো কেতিয়াও 0 হ'ব নোৱাৰিব, আৰু এইটো হ'ল তোমালোকৰ p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। আৰু এই দুটা মিলি তোমালোকৰ কি হ'ব, বাস্তৱ সংখ্যা হ'ব। গতিকে তোমালোকৰ প্ৰথম প্ৰশ্নটোত আছিল যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। গতিকে এইটো সত্য, কাৰণ অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যা হয়। ইয়াৰ কাৰেক্ট যিটো ৰিজন হ'ব সেইটো হ'ব তোমালোকৰ যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ হৈ বাস্তৱ সংখ্যা হয়, সেইবাবে এইটো কি হ'ব, সত্য, কাৰণ অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যাত পোৱা যায়। তাৰপিছত তোমালোকৰ নেক্সট 2 নম্বৰ প্ৰশ্নটোত আছিল সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। ইয়াতে তোমালোকৰ স্বাভাৱিক সংখ্যা যিকোনো বাস্তৱ সংখ্যা কিন্তু √m ভিতৰত থাকিলে সেইটো স্বাভাৱিক সংখ্যা নহ'বও পাৰে। গতিকে এইটো তোমালোকৰ কি হ'ব, অসত্য, কাৰণ 0 আৰু যিবিলাক ঋণাত্মক সংখ্যা আছে সেইবিলাক কিন্তু স্বাভাৱিক সংখ্যা নহয়। গতিকে ইয়াৰ কাৰেক্ট ৰিজনটো হ'ব স্বাভাৱিক সংখ্যাত 0 আৰু ঋণাত্মক সংখ্যাবোৰ নাথাকে। তাৰপিছত নেক্সট যিটো 3 নম্বৰ কুৱেশ্যন আছে সেইটো হ'ল প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এইটো কাৰেক্ট নহয়, এইটো হ'ব অসত্য। কিহৰ কাৰণে অসত্য, কাৰণ তোমালোকক বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় দুয়োটাই থাকে, ইয়াতে অকল অপৰিমেয় সংখ্যা বুলি কোৱা হৈছে। গতিকে এইটো অসত্য। ইয়াৰ কাৰেক্ট ৰিজনটো হ'ব যে বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাবোৰো থাকে, সেইকাৰণে এইটো কি হ'ব, অসত্য। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আছে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে, যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। ইয়াৰ তোমালোকে ধনাত্মক অখণ্ড সংখ্যা মানে কি, তোমালোকৰ মানে অভিয়াছলি স্বাভাৱিক সংখ্যাৰ কথা কৈছে। গতিকে স্বাভাৱিক সংখ্যাৰ বৰ্গমূল সদায় অপৰিমেয় হ'ব নেকি, অপৰিমেয় নে বুলি সুধিছে। ইয়াৰ এনচাৰটো হ'ব নহয়। ইয়াৰ এনচাৰটো কি হ'ব, নহয়। এতিয়া তোমালোকক এটা উদাহৰণ দিব দিছে, গতিকে আমি উদাহৰণ যদি এটা লওঁ, তোমালোকৰ 2 নম্বৰটো উদাহৰণ যদি লওঁ, আমি 2 নম্বৰ অপশ্যন মানে কুৱেশ্যনৰ এনচাৰ হ'ব, এনচাৰটো নহয়। এতিয়া উদাহৰণ যদি লওঁ, আমি বহুত উদাহৰণ আছে, তোমালোকে যিকোনো ল'ব পাৰা। মই যিকোনো 2টা উদাহৰণ দিম। যেনে √4ৰ বৰ্গমূল কিমান, 2, কাৰণ এইটো এটা ধনাত্মক অখণ্ড সংখ্যা আৰু ইয়াৰ যিটো ৰুট আছে বৰ্গমূল হয় সেইটো 2 হয়। গতিকে এইটো এটা কি হয়, পৰিমেয় সংখ্যা হয়। তাৰপিছত তোমালোকে √9টো লিখিব পাৰা, সেইটো কিমান হ'ব, 3 হ'ব। তাৰপিছত নেক্সট যিটো তোমালোকৰ কুৱেশ্যন আছে সেইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ এক্সাম। তোমালোকৰ 1 ইউনিট টেষ্ট, তাৰপিছত তোমালোকৰ এনুৱেল এক্সাম, হাফ ইয়াৰলি এক্সাম, গোটেইখিনিতে তোমালোকে এইটো কুৱেশ্যন তোমালোকে পাবাই। গতিকে এইটো কুৱেশ্যন তোমালোকে ভালদৰে পঢ়ি ল'বা। মই তোমালোকক বুজাই দিম একেবাৰে ইজি মেথডত, আৰু তোমালোকে ভালদৰে কৰি কিনে মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। প্ৰশ্নটোত আছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। গতিকে √5ক আমাক সংখ্যা ৰেখাত বহাব লাগে, সেইটো মই তোমালোকক কৰি দিম। এতিয়া তোমালোকৰ 3 নম্বৰটো সলিউশ্যন কৰি দিম, তোমালোকে চাই লোৱা, একেবাৰে ইজি নিয়মত কৰি দিম। গতিকে তোমালোকে ভালদৰে চোৱা, বুজি পাবা। মই এতিয়া তোমালোকক এটা সংখ্যা ৰেখা আঁকিম, য'ত তোমালোকক মই কি কৰিম,
দুটা মানে 2 সেণ্টিমিটাৰক মই 1 একক বুলি ধৰিম কাৰণ 1 একক ধৰিলে মানে চিত্ৰটো সৰু হৈ যাব আৰু বুজিবলৈ তোমালোকৰ দিগদাৰ হ'ব গতিকে মই 2 মানে 2 সেণ্টিমিটাৰ মানে 2 সেণ্টিমিটাৰ ইকুৱেল 1 একক বুলি ধৰিম ধৰিলে তোমালোকৰ বুজিবলৈ সহজ হ'ব গতিকে মই যদি সংখ্যা ৰেখাৰ মাজত 0 থাকে না এটা চোৱা এইটো 1 সেণ্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈ 1 সেণ্টিমিটাৰ আৰু ইয়ালৈ কি হ'ব 2 সেণ্টিমিটাৰ গতিকে মই 2 সেণ্টিমিটাৰক যেহেতু 1 সেণ্টিমিটাৰ বুলি ধৰিম বুলি কৈছিলোঁ এইটো ইয়াতে হ'ব এটা ইয়াতে হ'ব এটা তাৰপিছত এফালে ইয়াতে এটা হ'ব ইয়াতে এটা হ'ব তাৰপিছত ইয়াতে এটা হ'ব ইয়াতে এটা হ'ব ইয়াতে এটা হ'ব মই ওপৰত লিখি দিম গোটেইখিনি কথা তোমালোকে ভালদৰে চাই লোৱা অকল তোমালোকে মাজত ইয়াতে 0 থাকিব তাৰপিছত ইয়াত 1 থাকিব আৰু ইয়াত 2 3 তাৰপিছত 4 তাৰপিছত 5 তাৰপিছত এইফালে থাকিব তোমালোকৰ -1 তাৰপিছত -2 এতিয়া মই ওপৰত লিখি দিম যে 2 সেণ্টিমিটাৰ ইকুৱেল কি হ'ব 1 একক হ'ল এতিয়া তোমালোকে বুজিব লাগিব তোমালোকক 3 নম্বৰ কুৱেশ্যনটোত কৈছিল যে √5ক তোমালোকৰ সংখ্যা ৰেখাত বহুৱাব লাগে গতিকে তোমালোকে চাই লোৱা যে √4ৰ বৰ্গমূল কিমান 2 গতিকে √4 যদি আমি সংখ্যা ৰেখাত বহুৱাব লাগে তেতিয়াহ'লে পজিটিভ ছাইডত মানে ধনাত্মক দিশত তোমালোকৰ 2 একক যাব লাগিব গতিকে √4টো ইয়াতে হ'ব এতিয়া √5টো কিমান হ'ব এতিয়া √5 তোমালোকে আগতে √9টো বুজি লোৱা √9 মানে কি বৰ্গমূলটো 3 হয় গতিকে 3 মানে √9ক যদি আমি সংখ্যা ৰেখাত বহুৱাব লাগে এই 3 এককৰ ঠাইত কি হ'ব √3 মানে √9ৰ অৱস্থান হ'ব গতিকে √5টো ক'ত হ'ব এতিয়া √5টো যদি আমি লিখিব যাওঁ 2তকৈ অলপমান বেছি হ'ব বা 3তকৈ অলপমান কি হ'ব বহুত কম হ'ব গতিকে এইটো বুজিবলৈ আমি √5ক কেনেকৈ লিখিব পাৰোঁ মই 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ লিখিলে আমি √5 পাম গতিকে এফালে 2 একক আৰু আনফালে 1 একক লৈ কেনে আমি √5ৰ অৱস্থানটো মই নিৰ্দেশ কৰিম গতিকে তোমালোকে চাই লোৱা মই 0ৰ পৰা ইয়ালৈকে ল'ম এইটো তোমালোকৰ কিমান হ'ব 2 একক হ'ব আৰু তোমালোকৰ ল'ব লাগিব 1 একক আৰু 1 এককটো তোমালোকৰ ওপৰৰ ফালে ল'ব লাগিব গতিকে 1 একক যদি আমি লওঁ 1 এককটো ক'ত হ'ব তোমালোকৰ এইটো তোমালোকৰ 1 সেণ্টিমিটাৰ এইটো তোমালোকৰ 2 সেণ্টিমিটাৰ গতিকে মই কৈছিলোঁ যে 2 সেণ্টিমিটাৰ ইকুৱেল 1 একক গতিকে 1 একক মানে ইমানলৈকে হ'ব তাৰপিছত এতিয়া আমি এইটোৰে মানে 0 পৰা এইটো আমি সংযোগ কৰি দিব লাগিব আৰু নাম দিব লাগিব এটা নামটো যদি আমি দিওঁ এইটোক যদি A বুলি দিওঁ এইটো B বুলি দিব লাগিব এতিয়া তোমালোকৰ OB টো হ'ব 2 সেণ্টিমিটাৰ মানে 2 একক আৰু AB টো হ'ব তোমালোকৰ 1 একক আৰু তোমালোকৰ √5টো হ'ব ইয়াৰ পৰা যিটো আমাৰ আৰ্ক আহিব যিটো তোমালোকৰ বৃত্তৰ চাপ আহিব সেইটোৱে হ'ব তোমালোকৰ √5ৰ অৱস্থান এতিয়া তোমালোকৰ যিটো কাম কৰিব লাগিব সেইটো তোমালোকৰ বৃত্তৰ চাপ আঁকিব লাগিব এতিয়া বৃত্তৰ চাপ যদি আমি আঁকো 0ৰ পৰা ল'ব লাগিব 0ৰ পৰা লৈ কেনে আমি এইটো আদি বিন্দুত ল'ব লাগিব আদি বিন্দুত লৈ কেনে তোমালোকে এইটোৰে এটা বৃত্তৰ চাপ আঁকিব লাগিব এইটোৰে বৃত্তৰ চাপ আঁকিলে য'ত কাটিব সেইটো হ'ব তোমালোকৰ √5ৰ অৱস্থান আৰু তোমালোকৰ এই বিন্দুটোৱে হ'ব তোমালোকৰ কি √5 আৰু এইটো বিন্দুত তোমালোকে P বুলিও দিব পাৰা এটা তোমালোকৰ আঁকাটো হ'ল এতিয়া তোমালোকক লিখিব লাগিব আৰু প্ৰমাণ কৰি দেখুৱাব লাগিব যে ইয়াৰ পৰা ইয়ালৈ এইটো কি হয় √5 হয় গতিকে এইটো আমি কেনেকৈ প্ৰমাণ কৰিম তোমালোকক দেখুৱাম এতিয়া তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি জানো যে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ ইউজ হয় গতিকে এইটো এটা সমকোণী ত্ৰিভুজ হয় গতিকে ইয়াতো আমি কি ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম গতিকে ইয়াত লিখিব লাগিব যে ইয়াত তোমালোকৰ OB ইকুৱেল কিমান আছিল 2 একক আছিল হয়নে তাৰপিছত তোমালোকৰ নেক্সট যিটো আছিল AB ইকুৱেল কিমান আছিল তোমালোকৰ 1 একক হ'ল তাৰপিছত তোমালোকৰ OA টো আমি নাজানো সেইটো আমাক ওলাব লাগে গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি আছিল যে অতিভুজ স্কুৱেৰ ইকুৱেল বা বাকী বাহু দুটা যোগফলৰ স্কুৱেৰৰ সমান গতিকে ইয়াতে অতিভুজটো কি আছে OA গতিকে OA স্কুৱেৰ ইকুৱেল কিমান হ'ব তোমালোকৰ OB স্কুৱেৰ প্লাছ কি হ'ব AB স্কুৱেৰ এতিয়া OAৰ পৰা যদি আমি স্কুৱেৰটো উঠাই দিওঁ গতিকে এইফালে আহিব কি ৰুট আহিব এতিয়া ৰুটৰ ভিতৰত হ'ব OB স্কুৱেৰ প্লাছ AB স্কুৱেৰ এটা আমি বহাব লাগিব যে OB মানে কি এটা OB মানে কি আছিল 2 একক গতিকে 2ৰ কি হ'ব স্কুৱেৰ প্লাছ AB মানে 1 একক আছিল গতিকে 1ৰ স্কুৱেৰ গতিকে এইটো আমি লিখিলে এটা হ'ব 2ৰ স্কুৱেৰ 4 আৰু 1ৰ স্কুৱেৰ 1 গতিকে এনসাৰটো কিমান হ'ব √5 গতিকে OA ইকুৱেল কিমান হ'ব √5 OA ইকুৱেল কিমান হ'ব √5 গতিকে এইটো কিমান হ'ব √5 গতিকে এইখিনিয়ে লিখিলে তোমালোকৰ এইটো কুৱেশ্যন আহিলে তোমালোকৰ
5 মাৰ্ক মানে তোমালোকৰ 5 মাৰ্কৰ আহিব। গতিকে এইটো তোমালোকে ভালদৰে ক্লিয়াৰ কৰি জানিবা যে এইটো তোমালোকৰ কিন্তু পৰীক্ষাত আহি থাকে। গতিকে এইটো কুৱেশ্যন তোমালোকে ভালদৰে কৰি যাবা আৰু তোমালোকে বুজি পাইছা নহয় কমেণ্টত জনাবা। এইখিনি আছিল 3 নম্বৰটো সলিউশ্যন। এতিয়া নেক্সট তোমালোকৰ যিটো 4 নম্বৰ কুৱেশ্যন আছে সেইটো তোমালোকৰ পৰীক্ষাত নাহে, কিন্তু তোমালোকে এনেই কৰি চাব পাৰা। বাট এইটো মানে তোমালোকৰ প্ৰেক্টিকেল হিচাপে দিয়ে, এইটো তোমালোকে কৰি ল'বা। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, গতিকে এইটো মই কৰি দিয়া নাই।